ওম শান্তি 6 জানুৱাৰী 2026 বৰ্ষৰ মুৰুলিৰ সম্পূৰ্ণ সাৰকথা। আজি বাবাই কৈছে, মৰমৰ সন্তানসকল, ব্ৰহ্মা বাবা হৈছে শিৱ বাবাৰ ৰথ। দুয়োৰে একত্ৰিত ভূমিকা চলে। এই ক্ষেত্ৰত অলপো সংশয় জন্মিব নালাগে। সন্তানসকলক পিতাই সোধে, আত্মাসকলক পৰমাত্মাই সোধে। এইটোতো জানা যে আমি পৰম পিতা পৰমাত্মাৰ সন্মুখত বহি আছোঁ। তেওঁৰ নিজৰ ৰথটো নাই। এইটোতো নিশ্চয়তা আছে নহয় যে ভ্ৰুকুটিৰ মধ্যত পিতাৰ নিবাস স্থান, আত্মা ভ্ৰুকুটিৰ মধ্যত থাকে। গতিকে পিতাও তাতেই অৱস্থান কৰে। ব্ৰহ্মা আছে, গতিকে শিৱ বাবাও আছে। ব্ৰহ্মা নাথাকিলে শিৱ বাবাই কেনেকৈ ক'ব? ওপৰত শিৱ বাবাকতো সদায় স্মৰণ কৰি আহিছা। এতিয়া তোমালোক সন্তানসকলে গম পোৱা যে আমি পিতাৰ লগত ইয়াত বহি আছোঁ। এনেকুৱা নহয় যে শিৱ বাবা ওপৰত আছে। তোমালোকেতো জানা যে পিতা জ্ঞানৰ সাগৰ হয়। জ্ঞান ক'ৰ পৰা শুনাই? ওপৰৰ পৰা শুনাই জানো? ইয়াত তললৈ আহিছে, ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা শুনাই। বহুতে কয় আমি ব্ৰহ্মাক নাজানো, কিন্তু শিৱ বাবাই নিজেই ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা কয় যে মোক স্মৰণ কৰা। এয়া বোধ শক্তিৰ কথা নহয় জানো? কিন্তু মায়া বৰ বলৱান, একেবাৰে বিমুখ কৰি দিয়ে। এতিয়া তোমালোকৰ কান্ধ শিৱ বাবাই সন্মুখৰ ফালে কৰি দিছে। সন্মুখত বহি আছা। তথাপিও যিসকলে এনেকৈ ভাবে যে ব্ৰহ্মাটো একোৱেই নহয়, তেওঁলোকৰ কি গতি হ'ব? দুৰ্গতিয়েই পায়। একোৱেই জ্ঞান নাই। নিশ্চয়তা জন্মা সত্ত্বেও মায়াই একেবাৰে বিমুখ কৰি দিয়ে। মায়াৰ ইমানেই বল আছে যে একেবাৰে মূল্যহীন কৰি দিয়ে। এনেকুৱাও কোনোবা নহয় কোনোবা সেৱা কেন্দ্ৰত আছে। সেইবাবেই পিতাই কয় সাৱধানে থাকিবা। যদিও কাৰোবাক শুনায়ো থাকে, কিন্তু সেয়া যেন পণ্ডিতৰ কাহিনীৰ দৰে হৈ যায়। পণ্ডিতে ক'লে ৰাম ৰাম বুলি কৈ থাকিলে সাগৰ পাৰ হৈ যাবা। সেয়াও এক কাহিনীৰ ৰচি থোৱা আছে। এই সময়ত তোমালোক পিতাৰ স্মৃতিৰে বিষয় সাগৰৰ পৰা ক্ষীৰ সাগৰলৈ যোৱা নহয়। তেওঁলোকে ভক্তি মাৰ্গততো অনেক কাহিনী ৰচি দিছে। তেনেকুৱা কথাটো আচলতে নহয়। এইটো এটা কাহিনী। পণ্ডিতে আনক কৈছিল, নিজে একেবাৰে কৰা নাছিল। নিজে বিকাৰত গৈ থাকি আনক নিৰ্বিকাৰী হ'বলৈ ক'লে তাৰ কি প্ৰভাৱ পৰিব? এনেকুৱাও ব্ৰহ্মাকুমাৰ ব্ৰহ্মাকুমাৰী আছে। নিজৰে নিশ্চয়তা নাই, আনক শুনাই থাকে। সেইবাবে ক'ৰবাত শুনাওতাজনতকৈও শুনাজন আগত গুচি যায়। যিয়ে বহুতৰ সেৱা কৰে তেওঁ নিশ্চয় মৰমৰ হৈ যায় নহয়। পণ্ডিতৰ মিছাস্বৰূপ ওলাই পৰিলে তেওঁকনো কোনে মৰম কৰিব? তেতিয়া যিজন বাস্তৱ পিতাৰ স্মৃতিত থাকে তেওঁৰ প্ৰতি মৰম জাগিব। ভাল ভাল মহাৰথীসকলকো মায়াই গ্ৰাস কৰি পেলায়। বহুত গ্ৰাস হৈ গ'ল। বাবাই বুজায় এতিয়া কৰ্মাতীত অৱস্থা হোৱা নাই। এফালে যুদ্ধ লাগিব, আনফালে কৰ্মাতীত অৱস্থা হ'ব। পুৰা সংযোগ আছে। আকৌ যুদ্ধ সম্পূৰ্ণ হৈ গ'লে স্থানান্তৰ হৈ যাবা। প্ৰথমে ৰুদ্ৰমালা তৈয়াৰ হয়। এই কথাবোৰ আন কোনেও নাজানে। তোমালোকে বুজি পোৱা যে বিনাশ সমাগত। এতিয়া তোমালোক হৈছা সংখ্যালঘু, তেওঁলোক হৈছে সংখ্যাগৰিষ্ঠ। গতিকে তোমালোকৰ কথা কোনে মানিব? যেতিয়া তোমালোকৰ বৃদ্ধি হৈ যাব, তেতিয়া তোমালোকৰ যোগ বলে বহুতক আকৰ্ষিত কৰি লৈ আহিব। যিমানেই তোমালোকৰ মামৰ বা বিকাৰৰ লেপ আঁতৰিব, সিমানেই শক্তিৰে ভৰপূৰ হৈ যাবা। এনেকুৱা নহয় যে বাবা সৰ্বজ্ঞ। ইয়ালৈ আহি সকলোকে চাই, সকলোৰে অৱস্থাৰ বুজ লয়। পিতাই সন্তানসকলৰ অৱস্থাক নাজানিব জানো? সকলো গম পায়। এই ক্ষেত্ৰত সৰ্বজ্ঞ হোৱাৰ কোনো কথা নাই। এতিয়াতো কৰ্মাতীত অৱস্থা হোৱা নাই। আসুৰিক কথা বতৰা, চলন আদি সকলো প্ৰসিদ্ধ হৈ যায়। তোমালোকেতো দৈবী চলন ধাৰণ কৰিব লাগে। দেৱতাসকল সৰ্বগুণসম্পন্ন হয় নহয়। এতিয়া তোমালোক এনেকুৱা হ'ব লাগে। ক'ত সেই অসুৰ, ক'ত দেৱতাসকল? কিন্তু মায়াই একো এৰি নিদিয়ে। লাজুকী লতাৰ দৰে অতি সংবেদনশীল কৰি দিয়ে। একেবাৰে মাৰি পেলায়।
5টা চিৰি আছে নহয়, দেহ অভিমান আহিলেই ওপৰৰ পৰা একেবাৰে তলত খহি পৰিল আৰু মৰিল। আজিকালি নিজক মাৰিবলৈ কি উপায় উলিয়াই 21 মহলাৰ পৰা জঁপিয়াই তেতিয়া একেবাৰে শেষ হৈ যায়। এনেকুৱা নহওক যে পাছত চিকিৎসালয়ত পৰি থাকক, দুখ ভুগি থাকক। 5 মহলাৰ পৰা জঁপিওৱাৰ পাছত যদি নমৰে তেন্তে কিমান দুখ ভুগি থাকিব। কোনোবাই নিজৰ গাত জুই লগাই দিয়ে, যদি কোনোবাই তেওঁক ৰক্ষা কৰে তেন্তে তেওঁ কিমান দুখ ভুগিবলগীয়া হয়। জ্বলি গ'লে আত্মা আঁতৰি গুচি যাব নহয়, সেইবাবে জীৱঘাত কৰে, শৰীৰক শেষ কৰি দিয়ে। এনেকৈ ভাবে যে শৰীৰ এৰিলেই দুখৰ পৰা মুক্ত হৈ যাব। কিন্তু এয়াও মহাপাপ আৰু বেছিকৈহে দুখ ভুগিবলগীয়া হয়, কিয়নো এইখন হৈয়েই অপাৰ দুখৰ সৃষ্টি। তাত হৈছে অপাৰ সুখ। তোমালোক সন্তানসকলে বুজি পোৱা যে আমি এতিয়া দুখধামৰ পৰা সুখধামলৈ উভতি যাওঁ। এতিয়া পিতাই যিখন সুখধামৰ মালিক কৰি তোলে সেইখনক স্মৰণ কৰিব লাগে। এওঁৰ দ্বাৰা পিতাই বুজায়, চিত্ৰও আছে নহয়। ব্ৰহ্মাৰ দ্বাৰা স্বৰ্গৰ স্থাপনা। তোমালোকে কোৱা, বাবা আমি অনেক বাৰ আপোনাৰ পৰা স্বৰ্গৰ উত্তৰাধিকাৰ লৈ আহিছোঁ। পিতাই কয়, মই আহিছোঁ তোমালোক সন্তানসকলক দুখৰ পৰা মুক্ত কৰি সুখৰ পবিত্ৰ সৃষ্টিলৈ লৈ যাবলৈ। আহ্বানো জনাই, হে পতিত পাৱন। এইটো জানো বুজি পায় যে আমি মহাকালক আহ্বান জনাওঁ যে আমাক এই শ্ৰী সৃষ্টিৰ পৰা ঘৰলৈ লৈ বলক। নিশ্চয় বাবা আহিব। আমি মৰিলেহে শান্তি হ'ব নহয়। শান্তি বুলি কৈ থাকে। শান্তিটো আছে পৰম ধামত, কিন্তু যেতিয়ালৈকে ইমান অনেক মনুষ্য থাকিব এইখন সৃষ্টিত শান্তি কেনেকৈ হ'ব? সত্য যুগত সুখ শান্তি আছিল, এতিয়া কলি যুগত অনেক ধৰ্ম আছে। সেয়া যেতিয়া নাশ হ'ব তেতিয়াহে এক ধৰ্ম প্ৰতিষ্ঠা হ'ব, তেতিয়াহে সুখ শান্তি হ'ব নহয়। হাহাকাৰৰ পাছতহে আকৌ জয় জয়কাৰ হ'ব। আগলৈ গৈ দেখিবা মৃত্যুৰ বজাৰ কিমান গৰম হ'ব। বিনাশ নিশ্চয় হ'ব লাগে। এক ধৰ্মৰ প্ৰতিষ্ঠা পিতাই আহি কৰায়, ৰাজযোগো শিকায়, বাকী আন সকলো ধৰ্ম নাশ হৈ যাব। গীতাত একোৱেই দেখুওৱা নাই। 5 পাণ্ডৱ আৰু এটা কুকুৰ হিমালয়ত গলি গ'ল। তাৰ পাছত ফলাফল কি হ'ল? প্ৰলয় দেখুৱাই দিছে। জলময় যদিও হয়, কিন্তু গোটেই সৃষ্টিখনটো জলময় হ'ব নোৱাৰে। ভাৰতটো অবিনাশী পবিত্ৰ খণ্ড। ইয়াৰ ভিতৰতো আবু সকলোতকৈ পবিত্ৰ তীৰ্থস্থান, য'ত পিতা আহি তোমালোক সন্তানসকলৰ দ্বাৰা সৎগতি কৰে। সকলো মন্দিৰতকৈ এয়া উচ্চ, য'ত তোমালোক বহি আছা। এতিয়া তোমালোকে চাই থাকিবা, বিনাশত পাইকাৰী হিচাপত মৃত্যু হ'ব, পাইকাৰী হিচাপত মহাভাৰতৰ যুদ্ধ লাগিব। সকলো শেষ হৈ যাব, অৱশিষ্ট এটা খণ্ডহে থাকিব। ভাৰত বহুত সৰু, কম পৰিসৰৰ হ'ব, বাকী সকলো নাশ হৈ যাব। স্বৰ্গ কিমান সৰু হ'ব, এতিয়া এই জ্ঞান তোমালোকৰ বুদ্ধিত আছে। যিসকল ভাল সন্তান তেওঁলোকৰ বুদ্ধিত জ্ঞান থাকে। পিতাই নিজৰ সমান কৰি গঢ়ি তোলে নহয়। শিক্ষকৰ মাজতো ক্ৰমানুসৰি হয়। কোনোবাতো শিক্ষক হৈও বিতুষ্ট হৈ যায়। বহুতক শিকাই আকৌ নিজেই শেষ হৈ গ'ল। সৰু সৰু সন্তান সকলো ভিন্ন ভিন্ন সংস্কাৰৰ হয়। কোনোবাতো দেখিবা 1 নম্বৰৰ দুষ্ট, কোনোবাজন আকৌ পৰিস্থানলৈ যোৱাৰ যোগ্য, কোনোবা এনেকুৱাও আছে যিয়ে জ্ঞানো ধাৰণ নকৰে, নিজৰ চলনো শুধৰণি নকৰে, সকলোকে দুখেই দি থাকে। এয়াও শাস্ত্ৰত দেখুৱাইছে যে অসুৰ আহি লুকাই বহিছিল, অসুৰ হৈ কিমান কষ্ট দিয়ে। ইয়াতো সকলোবোৰ হৈ থাকে। উচ্চতকৈও উচ্চ পিতাহে স্বৰ্গ স্থাপন কৰিবলৈ আহিবলগীয়া হয়। মায়াও বৰ বলৱান, দান দিয়ে, তথাপি মায়াই বুদ্ধি ঘূৰাই দিয়ে। আধা সংখ্যকক নিশ্চয় মায়াই খাব। সেইবাবেতো কোৱা হয় মায়া বৰ শক্তিশালী। মায়াৰ হাতত পৰাজিত হোৱা সকলৰ কি অৱস্থা হৈ যায়। আজিৰ বৰদান, সাকাৰ ৰূপত বাপ দাদাক সন্মুখত অনুভৱ কৰোঁতা সংযুক্ত ৰূপধাৰী হোৱা। ব্যাখ্যা, যেনেকৈ শিৱ শক্তি সংযুক্ত হৈ থাকে, তেনেকৈ পাণ্ডৱপতি আৰু পাণ্ডৱ সংযুক্ত। যি এনেকৈ সংযুক্ত ৰূপত থাকে তেওঁলোকৰ সন্মুখত বাপ দাদা সাকাৰত
সৰ্বসম্বন্ধৰে সন্মুখত থাকে। এতিয়া দিনে প্ৰতিদিনে আৰু অনুভৱ কৰিবা যে বাপ দাদা যেন সন্মুখলৈ আহিল, হাতত ধৰিলে। বুদ্ধিৰে নহয়, চকুৰে দেখিবা, অনুভৱ হ'ব। কিন্তু কেৱল একমাত্ৰ পিতা, অন্য কোনো নাই, এইটো পাঠ দৃঢ় হওক। তেতিয়া যেনেকৈ ছায়া পিছে পিছে ঘূৰে, তেনেকৈ বাপ দাদা দুচকুৰ পৰা আঁতৰি যাব নোৱাৰে, সদায় সন্মুখত থকাৰ অনুভূতি হ'ব। শ্লোগান: মায়াজিত প্ৰকৃতিজিত হওঁতা শ্ৰেষ্ঠ আত্মাহে স্বকল্যাণী অথবা বিশ্ব কল্যাণী হয়। ওম শান্তি। সেৱাৰ সুবিধাৰ অৰ্থে আমাৰ এই চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু ঈশ্বৰীয় পৰিয়ালৰ সদস্যসকলৰ সৈতে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।